বিয়াৰ ইমান দিন পাছত আমি দুজনে একেলগে বিহু প্ৰগ্ৰেম কৰিবলৈ গৈ আছোঁ। মানে বিয়াৰ পিছত বিহু প্ৰগ্ৰেম কৰিছোঁ, কিন্তু ধৰক মানে এনেকৈ একেলগে যোৱা নাছিলোঁ। আৰু আজি যিহেতুকে একেলগে আমাৰ অনুষ্ঠান ভাগ পৰিছে আৰু তাতে হৈছে ঠাণ্ডাৰ বতৰ, বিয়াৰ বতৰ, আৰু লগতে আমি হৈছোঁ বিহু বলীয়া। তো গতিকে বিহু বুলি ক'লে একদম আমি পাগল। তো বিয়া হওক বা নহওক, যিয়ে হওক আমি বিহু নাচিমেই। আৰু বহুতে ধৰক কয় যে বিয়াৰ পিছত আৰু এইবিলাক বিহু চিহু নাচি ফুৰিব নালাগে, কিন্তু এইটো ক'তো লিখা থকা নাই যে বিয়া হোৱাৰ পাছত যে বিহু নাচিব নোৱাৰিব বুলি ক'তো লিখা থকা নাই। নিজৰ ইচ্ছা শক্তি মতে কৰিব লাগে। আৰু যিহেতুকে মই বুলি নহয়, বহুত এনেকুৱা বিয়া হোৱা মানে ছোৱালী আছে, বোৱাৰী আছে, যিয়ে নেকি বিহু নাচে, আৰু বিহু নচাটো কোনো বেয়া নহয়। আমাৰ অসমীয়া সংস্কৃতি যিহেতুকে, সেইটোৰ কাৰণে আমি যদি নিজৰ অসমীয়া সংস্কৃতিটো যদি বজাই ৰাখিবৰ কাৰণে আমি বিহু নাচিছোঁ, সেইটো ক'তো ভুল নহয়। কিন্তু বহুতে ক'ব যে বিয়া হৈছে এতিয়া বিহু নাচিব নালাগে, বাট সেইটো মই নামানো। আপোনালোকৰ কি ৰায় মই নাজানো, কিন্তু মই বিহু কৰিম আৰু কৰি যামেই মানে।